হেল্ল' গাইছ, এয়া দেখিছে না পাহাৰীয়া কলডিল আৰু কিহৰ লগত খাম এতিয়া দেখুৱাই দিম। এইটোৱে হ'ল পাহাৰীয়া কলডিল। সেইটো পাৰ চৰাই কলডিল আলুৰ লগত বনোৱা যায়। এতিয়া এই ৰেডি কৰি আছে। এতিয়া মই যাওঁ, এইটো কাটোঁগৈ। হেল্ল' গাইছ, এয়া এই কলডিল আৰু আলু কাটিলোঁ। এতিয়া পিঁয়াজ কাটিলোঁ। এতিয়া আদা আৰু নহৰু এতিয়া পিচিব লাগিব। এতিয়া পিচি পেলাই তাৰপৰা বনাব লাগিব, বনাই পেলাই খাবলৈকো লগা। হেল্ল' গাইছ, এয়া আদা পিচিলোঁ আৰু এইটো কলডিল আৰু আলু, তাৰপৰা এই পিঁয়াজ, এইটো মছলাটো, এই পাৰ মছলাটো। আদা নহৰু দি দিলোঁ। ৰেড চিলি, এইটো ধনিয়া, এইটো জিৰা পাউডাৰ, এয়া মাংসটো দিলোঁ, দি হিলাই দিছোঁ। মছলা এয়া পাৰ মাংস, তাৰপিছত সেই কলডিল আৰু আলু, তাৰপৰা এইটো আপুচিয়াটো, এইটো চাইডিছ, তাৰপিছত এইফালে হ'ল এই মেজেঙা চব্জি, তাৰপৰা এইফালে সেই দালি। এই আজি খাব লগা হৈছে। ৰাতিপুৱা আহাৰটো এনেকৈ খাইছে আলা মাছালা দেই। এইজন আমাৰ মহাশয়, এইজন দেখিছেই নহয়, এইজন আমাৰ মহাশয়। এয়া মছলা, এতিয়া খাব লাগো। হেল্ল' গাইজ, এয়া মছলা পাচলা মামা খাচালা পাচলা পাৰ মাংসই খাটালা। কৈ দিয়া আকৌ কিবা এটা ইউটিউবাৰজনে। কেনেকুৱা টেষ্টটো কেনেকুৱা হৈছে গাইজ? এইজনৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিবা। মানুহজনে বহুত কষ্ট কৰিছে মছলা পাচলাকৈ ভিডিঅ' বনাই ছাবস্ক্ৰাইব সকলোৱে মিলি পেলাই ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। ঘণ্টিটো ডাং ডাং বজাই দিবা দেই, মানুহজনে যাতে সোনকালে ছাবস্ক্ৰাইব 1000 ছাবস্ক্ৰাইব হয় আৰু।